আপোনালোকে নিশ্চয় শুনিছে পোহৰৰ গতিৰ কথা শুনিছে এইটো কেতিয়াবা আপোনালোকে শুনিছে নে অন্ধকাৰৰ গতি কি যদি আপোনালোকে শুনা নাই আজিৰ ভিডিঅ'টোত জানিব অন্ধকাৰৰ গতি কি আৰু ইয়াৰ ফ্যাক্টৰ কথা জানিব তো সকলো বন্ধু বান্ধৱীক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো অন্ধকাৰৰ গতি কি পোহৰে ভৌতিক বস্তু এটাৰ বাবে সম্ভৱ দ্ৰুতগতিত ভ্ৰমণ কৰে পোহৰৰ ওলালে অন্ধকাৰ মুছি যায় আৰু পোহৰৰ পাত হলে গতি ঘূৰি আহে মূলত অন্ধকাৰৰ গতি হৈছে পোহৰৰ গতি অৱশ্যে আন কিছুমান প্ৰকাৰৰ অন্ধকাৰৰ গতি আছে যি পোহৰতকৈ দ্ৰুতগতি চলাচল কৰিব পাৰে উদাহৰণস্বৰূপে দ্ৰুতগতিত এটা ছায়া একে পৰিমাণৰ সময়ৰ বাবে একে ধৰণৰ গতি কৰা উৎসৰ নকল কৰাটোৱে এটা বস্তুতকৈ বহু ডাঙৰ হ'ব পাৰে সেয়েহে যেতিয়া বস্তু এটা চলাচল কৰে আৰু ইয়াৰ ডাঙৰ হয় ছায়াটোৱে প্ৰকৃততে অধিক দূৰত্বলৈ যাব পাৰে যদি আপুনি ছায়াটো যথেষ্ট ডাঙৰ কৰে ই পোহৰতকৈ দ্ৰুতগতিত পৃষ্ঠৰ ওপৰেৰে ভ্ৰমণ কৰিব পাৰে এনে এটা দৃশ্য বিবেচনা কৰো আহক যেতিয়া য'ত আপুনি চন্দ্ৰত ছায়াটো পেলাব পাৰে আপোনাৰ ছায়াটো চন্দ্ৰবিন্দুৰ পৰা বি বিন্দুলৈ ট্ৰান্সফৰ্ম কৰিবলৈ আপুনি আপোনাৰ আঙুলিৰ মাত্ৰ কেই সেন্টিমিটাৰ লৰচৰ কৰিব লাগিব ই আপোনাক এক সেকেন্ডৰ এক ভগ্নাংশ ল'ব কিন্তু ই চন্দ্ৰত পেলোৱা ছায়াটো এক সময়তে হাজাৰ কিলোমিটাৰ গতি কৰিব ইয়াত প্ৰকৃততে কি ঘটিছে আপোনাৰ আঙুলিৰ ছায়াটোৱে সহজতে পোহৰৰ বাধা ভাঙিছে প্ৰকৃততে পদাৰ্থ বিজ্ঞানৰ নিয়ম হৈছে যে তথ্য পোহৰতকৈ দ্ৰুতগতি ভ্ৰমণ কৰিব নোৱাৰে পোহৰে আপোনাৰ পৰা আন কোনো ঠাইলৈ যাত্ৰা কৰিব পৰাতকৈ আপুনি আন কোনো কিবা ঘটাব নোৱাৰে এই ক্ষেত্ৰত আমাৰ ছায়াও বিন্দুৰ পৰা বি বিন্দুলৈ কোনো তথ্য ট্ৰান্সফৰ্ম কৰা নাই লগতে অন্ধকাৰৰ লগৰাও বি বিন্দুলৈ ভ্ৰমণ কৰা নাই ই আপোনাৰ পৰা পোহৰৰ গতিও এ আৰু বি পইণ্টৰ ভ্ৰমণ কৰি আছে দৰাচলতে ছায়াটোৱে একেবাৰে ভ্ৰমণ নকৰে এইটো এটা ভ্ৰম যিহেতু আমি ভাবিছিলো যে ছায়া এটা শাৰীৰিক বস্তু যেতিয়া বাস্তৱত ই কেৱল ফটন নামৰ শাৰীৰিক বস্তু অভাৱ তো আজিৰ ভিডিঅ'টোত এইটোৱে ফ্যাক্টৰ কথা আছিল তো সকলো বন্ধু বান্ধৱীক আমাৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব